গাইজ আমি ফাইনেলি এতিয়া যাম লগৰকেইটাৰ লগত তোমাৰ বেংকলৈ যাম। আজি বহুত ধামাকা হ'বলৈ গৈছে ভিডিঅ'টো, কাৰণ মানে সেইটো হয় নাজানো, কিন্তু হ'লেও আপোনালোকৰ যদি ছাপোৰ্ট থাকে তেতিয়া আমি পাৰিম, যদি নাথাকে নোৱাৰিম চাগে। আপোনালোকৰ ছাপোৰ্ট লগতে বেংকৰো ছাপোৰ্ট লাগিব, আমি অল প্ৰচেছ কৰিম আজি। সেয়েহে বুলি ভাবিছোঁ তালৈ যাম বুলি, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি আছোঁ, দেখিছে গোটেই বোকা, আৰু লগতে আমাৰ এখেতে চলাবলৈ দি দিলোঁ। মোৰ বহুত গৰম লাগি গৈছে, ভাগৰ লাগি গৈছে, বহুত কষ্ট। গাইজ গৈ আছোঁ দেখিছে, আৰু এতিয়া একদম বঢ়িয়া এটা ধুনীয়া এটা মানে এইটো হেলনীয়া কি ধুনীয়াকৈ যাম এতিয়া, চাব দেই। মজাই বেলেগ আৰু কেনেকুৱা লাগিছে মজা। বঢ়িয়া ঐ বেগ নামাৰিবি দেই। পুৰা হাই স্পীডত আহিছোঁ, হাই স্পীড। মাই গড, কিমান পুৰা স্পীড গৈছে চাওক। সিহঁতৰ স্পীড গৈ মোৰ চাইকেলৰ স্পীড বেছি, সিহঁতি বেছি। মোক অথনি কোনোবাই গালি দিছে, বেয়া লাগিছে, কাৰণ মোৰ হাই স্পীড বাইকটো এখন মোৰ ছুপাৰভাইজাৰ হৈছে, এখন আমাৰ ফাদাৰ ছুপাৰভাইজাৰ। ইমান ওখ দেখিছে আপোনালোকে, আৰু মই চাইকেল চলাই বহুত কষ্ট। চাওক কিমান হেলনি আছে তললৈ, আৰু এইফালে পূৰা এটাক দৌৰাই দিছোঁ, আৰু মই এইফালে চলাইছোঁ। এখন ধুনীয়া দলং, আৰু এইখন দলং লগতে কাষত এখন গাড়ী আছে। আৰু আমি এয়া দেখিছে আহি আছোঁ, আমি ক'লৈ আহি আছোঁ আপোনালোকে গম পাইছে চাগে। একদম বৃহৎ বস্তু এটা। গাইজ ফাইনেলি আহি পাই গ'লোঁ। এয়া দেখিছে ইণ্ডিয়ান বেংক। চাওক আমি ভিতৰলৈ সোমাই যাম এতিয়া। গাইজ বহুত সময় মূৰত এটা গৈছে বাৰু, মোৰ কাষতে বহি আছিলে, এটা গৈছে ভিতৰলৈ, কি হৈছে নাজানো। আৰু এতিয়া দুখ মনে বহি থাকিব লগা হৈছে। এইটো হৈছে ইণ্ডিয়ান বেংক হয়, আৰু বেংক আপোনালোকক দেখুৱাই দিম, ভালকৈ দেখুৱাম। ইয়াত দেখিছে এখেতৰ বেট দুখত আছে, ক'ত বহি ল'লে। আমাৰ অৱস্থা দুবস্থা হৈ গৈছে বৰ্তমান। আৰু এইফালে পূৰা গাড়ী, বহুত মানুহ আছে ভিতৰত, মানে যাবলৈ নোৱাৰি, মানে গৰমত থাকিব পৰা নাই যে, সেইকাৰণে বাহিৰতে বহি লৈছোঁ। গাইজ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আহিলোঁ, কিন্তু নাই নহ'লে বহি আছোঁ, আৰু এইফালে বহি আছোঁ, চবেই দুখ মানে বহি আছোঁ, উপায় নাই।